নমস্কাৰ, মই আজি তোমালোকৰ বাবে লৈ আহিছোঁ আমি ঘৰত ব্যৱহাৰ কৰি থকা কেইটামান অসমীয়া বাক্যক কেনেকৈ ইংৰাজীলৈ অনুবাদ কৰিব পাৰি। আহা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মই সদায় স্কুললৈ যাওঁ। I go to school every day. দুৱাৰখন বন্ধ কৰা। Shut the door. খিৰিকীখন খুলি দিয়া। Open the window. আজি কি গৰম। What a hot day this is. তোমাৰ সমস্যা কি? What's your problem? তোমাৰ দাঁত সাফ কৰা। Clean your teeth নতুবা brush your teeth. ইয়াত থু নেপেলাবা। Don't spit here. হাত দাঙা। Raise your hand. তোমাৰ মুখ খোলা। Open your mouth. তৎক্ষণাত তালৈ যোৱা। Go there at once. মচি দিয়া। Erase it. এইটো ব্যৱহাৰ কৰা। Used it. ইয়াত নেপেলাবা। Don't throw here. বাহিৰত গৈ খেলা। Go outside and play. মই নাজানো। I don't know. তোমাৰ মুখখন ধোৱা। Wash your face. কিতাপ বন্ধ কৰা। Close your book. দেৱালত নিলিখিবা। Don't write on the wall. মই তোমাতকৈ ওখ। I am taller than you. বহি থাকা। Keep sitting. মোক পিছত মনত কৰি দিবা। Remind me later. কি হ'ল? What happened? তেওঁ খং কৰিছে। He got angry. ধন্যবাদ।